বনী আজি যে গছৰ তলত বহি ইমান বাও লাগিছে ন। বতৰটো যে ঠাণ্ডা কৰিছে, ফি বতাহ আহিছে। হয় আজি বতৰটো ঠাণ্ডা কৰিছে। ইমান দিনৰ মূৰত যে বতৰটো এনেকুৱা কৰিছে, বাও লাগিছে ক। তাকে পাই কালিকে বতৰটো এনেকুৱা কৰিলে হয় আৰু। আমাৰ ল'ৰাটো ইণ্টাৰভিউ আছে নহয় কালিকে, পুলিচৰ ইণ্টাৰভিউ, ডিব্ৰুগড়ত যাব লাগি। হয় না? পৰীক্ষা হ'ব জানো আকৌ? কিবা কিবি কেলেংকাৰী লাগলো নহয়। কি কেলেংকাৰী লাগলো ন? তই টিভিত নাই চোৱা? কিবা কিবি সেইবোৰ দেখিছ নহয়। চাবে টিভি চাবে, বাতৰিবোৰ চাবে। এইবোৰ সঁচা কথা ক। কিছুমান ল'ৰা ছোৱালী, ধনী ঘৰ ল'ৰা ছোৱালী এগাল পইচা দিছে ক ডাঙৰ মানুহক। সেই ডাঙৰ মানুহখিনিয়ে প্ৰশ্ন বনাইছে নিজে, উত্তৰ বনাইছে নিজে। সেই প্ৰশ্নবোৰ আগতীয়াকৈ কৈ দিছে ক ল'ৰা ছোৱালীবোৰক। সেনেকুৱা হ'লেনো কেনেকুৱা কথা ক? আমাৰ ল'ৰাবোৰনো কি ক'ব তেনেহ'লে? আমাৰতো এইবোৰ আও ভাও নেপায়ে। সঁচাকৈ পঢ়ি গৈছে, সঁচাকৈ পৰীক্ষা দিব। সেনেকুৱাবোৰ আমি নেজানো নহয়। আমিনো ক'ৰ পৰা টকা দিম? আজিকালি সেনেকুৱাই ক। আগৰ চৰকাৰখনতো টকা দিলেই চাকৰি পায়, এতিয়া তলে টকা দিলেহে চাকৰি পায় ক। সঁচাকৈ কষ্ট কৰি পঢ়ি সেনে একো লাভ নহয়। টেবুলৰ তলত টকা দিলেহে, গুৰি ধোৱা থাকিলেহে আজিকালি চাকৰি পাব। এতিয়া গাঁওবাৰ পুতেকে ইমান কষ্ট কৰি পঢ়িছিল। সিচোন বাৰু কি ক'ব বাৰু, ল'ৰাটো ইমান আশা কৰিছিল, বৰ কষ্ট কৰিছিল দেই। এতিয়া আকৌ এইবোৰ পৰীক্ষা হ'বই না, নহয়ে না। আমাৰবোৰতো ওচৰমান চাকৰি কাৰণে গৈছে। সেইটো ইমানখিনি পঢ়ল, এতিয়া চাকৰি এটা নাহায়, বাপেকৰ চিন্তা একেবাৰে। অকল গাঁওবোৰৰ ল'ৰাটোৱে না, অসমৰ কিমান ডেকা ল'ৰাবোৰে এনেকৈ পঢ়ি আছে, টকা দিব নোৱাৰা কাৰণে চাকৰি নহয়, সঁচাকৈ ইণ্টাৰভিউ নহয়, পৰীক্ষা নহয়। ল'ৰা ছোৱালীবোৰ এনেই যাব, ইমান কষ্ট কৰি যাব। চাকৰিটো পাম বুলি কিমান যে আশা কৰি ল'ৰাবোৰে, নহয়। এইবোৰ চব আগতে গুৰিত পানী ঢালা নিচিনা, গছৰ গুৰিত পানী ঢালা নিচিনা টকা ঢালি থয়। টকা দিলেহে চাকৰি পাব। যিমান পঢ়িলেও লাভ নাই। আগতে কংগ্ৰেছৰ দিনত শুনিছিলোঁ, টকা দিলে চাকৰি পায়, চাকৰি কিনিব পাৰে। এতিয়াচোন সেইষাৰ নহয়েই। এতিয়াও টকা দিলেহে চাকৰি পায়। এনেকৈনো কেনেকৈ হ'ব বা? তাকে ক, পুলিচৰ চাকৰিত সোমাবলৈ ইমান টকা দিব লাগে। সেইকাৰণে পুলিচবোৰে কিছুমান কামতে পইচা লয় ক। সিহঁতৰ দৰমহাতকৈ বাহিৰা পইচা কিমান পায়। কাগজ এখন লিখিলেও পইচা লয়, কেছ এটা হ'লেও পইচা লয়। কিমান যে বাহিৰা পইচা পায় পুলিচবোৰে। এইবোৰ হাও লাগব দেই। আজিকালি উঠি অহা ল'ৰাবোৰে ইমান বৰকৈ পঢ়িছে, কিবা এনেকুৱা 2 নম্বৰ কৰিছে বা। নক'বে আৰু, চব মানুহে এনেকুৱা আজিকালি। পইচা পালে কাম কৰি, পইচা নাপালে কাম নকৰে। চবৰেচোন সেনেকুৱা। ঘৰত মানুহ এটা কাম কৰিব আনিলেও পইচা দিলেহে বাৰুকৈ ক'ব। সেনেকুৱা ক। চাকৰি বিচাৰিব গ'লেও ডাঙৰ মানুহসোপাক বাৰুকৈ টকা এসোপা দিব লাগিব, ঘোচ দিব লাগিব, তেতিয়াহে চাকৰি পাব। আমিনো এতিয়া ক'ৰ পাওঁ টকা বা? লকডাউন বুলি খাবলৈকে ইমান দিগদাৰ হৈছে। চাকৰি এটা পালে কিবা এটা সুবিধা হ'ব বুলিহে ল'ৰাটোক পঢ়াইছিলোঁ আকৌ। এতিয়া পঢ়াই শুনাই কিটো কৰবে আৰু, চাকৰি পাবলৈ নাহায়, ঘোচ দিবলৈ পইচা নাহায়। দেশ দুনীয়া কি যে হ'ল। খেতি কৰোঁ বুলিব আকৌ বানপানী হৈছে, খেতি মাটি নাহায়, বিজনেছ কৰিবলৈও পইচা নাহায়। নিজৰ কষ্ট বোলে চাকৰি এটা পাওঁ বুলি চেষ্টা কৰিলেও এয়া এনেকুৱা হৈছে। এনেকৈ কেনেকৈ হ'ব বা? তাকে ক, ল'ৰাবোৰ দিনে বেয়া হৈ গৈছে। ঘৰতে সোমাই কি কৰি থাকিব ন? মোবাইলটো টিপি থাকিব। সেইকাৰণে চাকৰি বাকৰি নাহায়, পঢ়ি শুনি একো এটা নহয়। এনেকুৱা কষ্ট কৰি সি পঢ়িছিল ল'ৰাবোৰে। এতিয়া যদি চাকৰি নাপায় কি কৰিবনো? ঘৰতে সোমাই কি কৰিব? সেইকাৰণে মদকে খাইছে, ভাঙকে খাইছে। হয় দেই, উঠি অহা মখা যে এখন বেগতে 3টা 4টা উঠি যায়। সেইখিনি বুজি নাপাওঁ ল'ৰা বাৰু। এতিয়া বাৰু ল'ৰাখিনি, পঢ়া শুনা ল'ৰাখিনিও এনেকুৱাই হৈ যাব চাবেচোন। চাবে বা, সেনেকুৱা দিনে আব। চাকৰি নাপায়, ক'তো যাবও নাপায়, টকা পইচা নাহায়, চব দিগদাৰ হৈছে। কেনেকৈ যে চলিব গোটেই দেশ দুনীয়া, ভাবিলে যাতকৈ ভয় লাগে দেই। কি হ'ব বা এনেকৈ হৈ থাকিলে সদায়? তাকে ক, পুলিচবোৰে সুৰক্ষা দি, পুলিচবোৰেচোন এনেকুৱা 2 নম্বৰ কাম কৰিছে। বাকী চাকৰিবোৰতো ক'বই নালাগে, কি যে কৰিব।
পৰীক্ষা নিদিয়াকৈ মানুহবোৰে চাকৰি পাব পইচা দি এনেকৈ দেশখন চলিব আকৌ। এনেকৈ চৰকাৰ যাব, এখনৰ পিছত সেইখন চৰকাৰ, নতুন চৰকাৰ হ'ব, কিবা এটা সুবিধা পাম, ল'ৰা ছোৱালীবোৰ চাকৰি পাব। বুলংতে আজি এনেকুৱা হৈছে। গোটেই মানুহবোৰে কষ্ট হৈছে। বোৱানী তাকেতো এই ডাঙৰ মানুহবোৰে দুখীয়া মানুহৰ পৰা টকা ল'ব চাকৰি দিম বুলি, চাকৰিও নিদি মাটি সম্পত্তি বিক্ৰী কৰি চাকৰি পাম বুলি টকাবোৰ দি ক'তনো চাকৰি দিব। চাকৰিও নাহায়, মাটি সম্পত্তিও নাহায়। ল'ৰাবোৰ পগলা নহ'ব আৰু, হ'বই পগলা। কি যে দিনকাল আহিছে দেই। ডাঙৰ মানুহবোৰে ঘোচ খাই চব পকেটত সোমাইছে টকা। চাকৰি বুলিবলৈতো নাহায়ে। দুখীয়া মানুহ টকাবোৰে ডাঙৰ বিল্ডিং বনাইছে, 2 জেগাত 3 জেগাত মাটি লৈছে, বাগান পাতিছে। এইবোৰ দুখীয়াবোৰৰ পইচাহে, চাকৰি পাম বুলি দিয়া ঘোচ দিয়া পইচাহে। ক'ৰ ভমটো চাকৰি পাবনো। তাকেইতো সেইকাৰণে কথাবোৰ দেখিলে শুনিলে বৰ দুখ লাগে। আমাৰ দুখীয়া মানুহবোৰ, দুখীয়া ঘৰ ল'ৰাবোৰ কি যে হ'ব। কিবা এটা কৰি খাবলৈ পইচা নাহায়, খেতি বাতি কৰিব দিগদাৰ। ইমান পঢ়ি কেনে ঘৰতে বহি আছে। তাকে পাই দেশ দুনীয়াৰ কথা ভাবিলে বৰ দুখ লাগি যায়। কিমান বাপেকৰ হোটেলত খাব, আজি ক'ৰবাত যাওঁ বোলে বাপেকক পইচা খুজিব, কিবা এটা খাওঁ বোলে বাপেকক পইচা খুজিব। বাপেকে মাহাকেনো কিমান দিব বা। ল'ৰাবোৰহে মনৰ দুখতে বেয়া হৈ গৈছে আকৌ। কিবা কিবি বেয়া বস্তু খাব লৈছে। কিনো ক'বে আৰু, এনেকৈ চলিব লাগিব এতিয়া আৰু। এনেকুৱাই দিনকাল আহিব আৰু এতিয়া। আজি বহিব লাগলো দেই, ভালেকেইটা কথা পাতলোঁ। কঁকালটো দুখাই যাওঁগৈ, আকৌ কোৱা বাটব হ'ল। ছাগলীখিনি আহলৈ কিজানি বেকেকে কৰি ফুৰিছে পায়, সেইখিনিও বাটব লাগে। যাওঁগৈ দে, তই যাগে, কালিকৈ আকৌ পাতিম দেই। এইবোৰ কিমাননো চাকৰি বাকৰি কথা পাতবে। হ'ব দে হ'ব দে আজিলৈ থাকক। বতৰটো বাৰু যে আজি বহি বাৰু লাগলো, কথা পাতিও বাৰু লাগলো দেই। কালিকৈ বতৰ বাৰু হ'ল আকৌ কথা পাতিম। আহবে এতিয়া যাওঁগৈ ন, গোটেই ঘৰ কামবোৰ কৰোঁগৈ। আমাৰ মৰাটো আহি পালহি পায়, চাপনি দিব লাগে। হ'ব দে যাওঁগৈ দেই, যাওঁগৈ।